এই দিনা এটা আলোচনা আহিছিল যে কোনোবা অফিচাৰে তাৰমানে ট্ৰাইবেলৰ লেণ্ডটো মানে জেনেৰেল মানুহৰ নামত ট্ৰান্সফাৰ কৰিছিল এইটো বিষয়লৈ আলোচনা হৈছে তো হেতুটো হ'ব নোৱাৰে হাগ্ৰামা মহিলাৰীৰ ঘোষণা বিটিএডিত জনজাতীয় লোকৰ মাটি সাধাৰণ শ্ৰেণীৰ লোকে কিনিব নোৱাৰিব জনজাতীয় লোকৰ মাটি সাধাৰণ শ্ৰেণীৰ লোকে ক্ৰয় কৰিলেও নামজাৰি নহব ট্ৰাইবেলৰ লেণ্ডটো অনা ট্ৰাইবেলে কিনিব নোৱাৰে বাট কিনিলেও এই নামটো ট্ৰান্সফাৰ নহব নামটো ট্ৰান্সফাৰ কেতিয়াও নহয় হাগ্ৰামা মহিলাৰীৰ মতে সাধাৰণ শ্ৰেণীৰ লোকে কিন্তু জনজাতীয় লোকক মাটি বিক্ৰী কৰিব পাৰিব যদি কোনোবা জেনেৰেল মানুহে নিজৰ মাটিটো ট্ৰাইবেলক বিক্ৰী কৰিব বিচাৰে তেতিয়াহ'লে ট্ৰাইবেলে জেনেৰেল মানুহ বিক্ৰী কৰাটো ল'ব পাৰে কিন্তু ট্ৰাইবেল মানুহে জেনেৰেল মানুহক বিক্ৰী কৰিব নোৱাৰে